হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আপোনালোকৰ বাৰু কি খবৰ? মই ভালে আছোঁ। আশা কৰিছোঁ আপোনালোকো সকলো ভালে আছে। এতিয়া যিহেতু পূজাৰ বতৰ চলি আছে আৰু আপোনালোকো পূজাৰ শ্বপিঙত ব্যস্ত হৈ আছে, সেয়ে আপোনালোকৰ বাবে লৈ আনিছোঁ এটা বিশেষ সুবিধা, এটা ভাল খবৰ। তিনচুকীয়া টাউনৰ GNB ৰোডৰ a.t.c মলৰ অপজিটত আৰু লাইফলাইনৰ ফ্ৰণ্টত এখন 99ৰ শ্বপিং মাৰ্কেট খোলা হৈছে। তাত সকলো ধৰণৰ সামগ্ৰী 99ৰ পৰা 110 টকাৰ ভিতৰত আপোনালোকে ক্ৰয় কৰিব পাৰিব। মাৰ্কেটত যিহেতু বস্তুৰ দাম বাঢ়ি গৈছে, এতিয়া যিহেতু পূজাৰ বতৰ, সৰু ল'ৰা ছোৱালীয়ে খেলনা খেলি ভাল পায়, কিনিও ভাল পায়, সেইসকলৰ বাবে অতি ভাল খবৰ। যিহেতু আজিকালি কোনো এটা পুতলা বা খেলনা সামগ্ৰী কিনিবলৈ গ'লে আমি 500 টকাৰ ভিতৰত ব্যয় কৰিবলগীয়া হয়, কিন্তু তাত মাত্ৰ 99ৰ পৰা 110 টকাৰ ভিতৰতে আপোনালোকৰ ল'ৰা ছোৱালীক সেই সুবিধাকণ আপোনালোকে দিব পাৰিব। যিহেতু আমি ঘৰ সজায়ো ভাল পাওঁ, আজিকালি সকলো মানুহে নিজৰ ঘৰখন সজাই ভাল পায়, সেয়ে তাত 99ৰ ভিতৰতে আপোনালোকে ঘৰুৱা সামগ্ৰী আৰু ঘৰখন সজোৱা বস্তুবোৰ ক্ৰয় কৰিব পাৰিব। যিহেতু অতি কম সময় হাতত লৈ গৈছিলোঁ, সেইবাবে মই ভালদৰে আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ আৰু শ্বপিং মাৰ্কেটখন নতুনকৈ খোলা হৈছে, সেয়ে বেছিভাগ সামগ্ৰী ষ্টক ৰুমতে আছিলে, ভালকৈ সজাই পৰাই ৰেডি হোৱা নাছিলে, সেইবাবে মই আপোনালোকক ভালদৰে দেখাব নোৱাৰিলোঁ। তথাপিও আপোনালোকক দেখাবৰ বাবে কেইটামান ভিডিঅ' ক্ৰয় কৰি আনিছোঁ, যাতে আপোনালোকক দেখুৱাব পাৰোঁ আৰু আপোনালোকো তাত যাবৰ বাবে আগ্ৰহী হয়। কেতিয়াবা সময় পালে তালৈ গৈ মই ভালদৰে আপোনালোকক সামগ্ৰীৰ সৈতে বস্তুৰ দামবোৰ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু দোকানৰ অ'নাৰজন মোৰ দাদা হয়, তেওঁৰ লগতো ভালদৰে চিনাকি কৰি দিম আৰু সামগ্ৰীৰ সৈতে বস্তুৰ দামসমূহ দেখাবলৈ চেষ্টা কৰিম। তেওঁ ভালদৰে বুজাই পৰাই দিব যে কোনটো বস্তুৰ কি দাম, আৰু সামগ্ৰীবোৰো ভালদৰে দেখুৱাম যে কি বস্তু তাত উপলব্ধ আছে আৰু আপোনালোকে কি বস্তু তাত পাব। তেন্তে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। খেলনা দেখিছেনে? এইবোৰ ইমান ধুনীয়া ধুনীয়া সজোৱা বস্তু, এইবোৰ খালী হৈ আছে, এতিয়াও উলিয়াবলৈ বাকী আছে, ষ্টক ৰুমত আছে ইয়াৰ বস্তুবোৰ। এইবোৰ ইমান ধুনীয়া ধুনীয়া পুতলা সৰু ল'ৰা ছোৱালী খেলিব, মাত্ৰ 99। এয়া চব ইমান ধুনীয়া ধুনীয়া গাড়ী, যিবোৰ মাৰ্কেট মূল্য হৈছে 300-400 টকা। তাৰোপৰি চব ইমান ধুনীয়া ধুনীয়া কাপ প্লেট, ইমান ধুনীয়া ট্ৰে, সজোৱা বস্তু, আমি কাৰোবাক কিবা গিফ্ট দিব বিচাৰিলে মাত্ৰ 99ত সেইবোৰ উপলব্ধ হ'ব। দেখিছেনে বন্ধুসকল, ইমান ধুনীয়া ধুনীয়া বস্তু। এয়া চব ফুল ৰুবৰ বাবে ইমান ধুনীয়া কাম। সেইজন অনাৰ মোৰ দাদাৰ দোকানত। এয়া চব কৰি মাত্ৰ 99ত সেইবোৰ বস্তু আপোনালোকে অতি সহজভাৱে ক্ৰয় কৰিব পাৰিব।